ভাল লাগিছে, সুন্দৰ লাগিছে। এইটো বাউণ্ডেৰী ৱালতে পকা টাব বনাই ইয়াত গোবৰ আৰু বালি মিক্সাৰ কৰি ইয়াত ফুল ৰোৱা হৈছে আৰু ইয়াতে কবি খেতি, আমি কবি খেতি কৰি ইতিমধ্যে খোৱা হৈছে। বন্ধাকবি এটা আহি তাত লাগি আছে, ওলকবি লাগি আছে আৰু এইটো ফুল দিয়া হৈছে। এইটো পকা ড্ৰেইন বনাই দিয়া হৈছে ধুনীয়াকৈ সুন্দৰকৈ। ইয়াতে গোবৰ দিয়া হৈছে আৰু ইয়াতে মানে বিভিন্ন প্ৰজাতিৰ ফুল লগোৱা হ'ব পৰ্যায়ক্ৰমে, ছিজন ফুল লগোৱা হয়। আমাৰ নগাঁৱত হাইব্ৰিড জাতৰ গোলাপ হয়। এইটো গোলাপ এইফালে যোৱা, এইফালে বোলা এজোপা গোলাপ হয় এটা প্ৰজাতি। জবা আছে, গোলনেমু আছে। পকা দিনতে ওলকবি লগাই থোৱা হৈছে, এইবিলাক ওলকবি। ওলকবি ছিঙি খোৱা হ'ল। এইখিনি ফুলকবি আমি খোৱা হৈছে, এইখিনি ফুলকবি আমি খোৱা হ'ল। এইখিনি ফুল লগা হৈছে, এইখিনি জলকীয়া আৰু ইয়াৰ পকা ড্ৰেইনত এয়া মাটি বহাই পেলাই এয়া বন্ধাকবি আমি এয়া লগাই দিয়া হৈছে। এইখিনি ফুল দিয়া হৈছে। এইজোপাহঁত তোমাৰ জেতুকা আৰু এইজোপা ৱাটাৰ আপেল বুলি কয়, ৱাটাৰ আপেল। আৰু এইখিনি চেগুনৰ পুলি আছে, এইখিনি চেগুনৰ পুলি আছে। ইতিমধ্যে লাগিলে, আমি এবাৰ খালোঁ আৰু এতিয়া আকৌ লাগিব, এই নতুন ছিজনত লাগিব। আমি খালোঁ, ৱাটাৰ আপেল হয়। আৰু এইজোপা ওপৰত যোৱাবাৰ আমি আঙুৰ খাইছোঁ, আঙুৰ ইয়াত লাগি এইখিনি ডালিয়া পুলি হয়। ডালিয়া পুলি আমি কাটিং কৰি পেলাই ইয়াতে লগাইছোঁ আৰু আমি হেৰিত লগামগৈ শুকীয়াকৈ, আকৌ টাবত লগোৱা হ'ব। এইখিনি কাটিং কৰি ইয়াত লগোৱা হৈছে আৰু এইখিনি যেতিয়া ওলকবি সেউতীয়াকৈ লগোৱা হৈছে। আৰু এইখিনি ভালকৈ দেখুৱাই দিয়া, এইখিনি ডালিমৰ পুলি হয়। কাৰোবাক লাগিলে এইখিনি ডালিমৰ পুলি, কাৰোবাক ডালিমৰ পুলি আমি নাৰ্চাৰী বেড বনোৱা হৈছে। এইখিনি বিক্ৰী কৰা হ'ব। এইখিনি ডালিমৰ পুলি, এইখিনি ধুনীয়া ডালিমৰ পুলি নিব পাৰিব। বেছি নহয়, মূল্য 200 টকাত লৈ যাব পাৰিব ডালিমৰ পুলি। আৰু এইখিনি আছে, ইয়াত ডালিমৰ পুলি আছে, ইয়াত আছে। আৰু এইখিনি আছে আমাৰ কাজি নেমু পুলি। আৰু এইফালে আপোনাৰ দেখিব, এইখিনি কমলা পুলি হয়। এইখিনি কমলা পুলি বিক্ৰী কৰা হ'ব 100 টকাকৈ। এইখিনি কমলা পুলি লৈ যাব পাৰিব। আপোনালোক আহিব, 100 টকাকৈ আমি দিয়া হ'ব। এইখিনি কমলা পুলি হয়। এইটো উন্নত জাতৰ কমলা হয়, সুন্দৰ ধুনীয়া লাগিব। এইখিনি আপোনালোকে নিব পাৰিব। এইখিনি ধুনীয়াকৈ পচাই থোৱা হৈছে, সেইটো লৈ যাব পাৰিব। এনেকুৱাকৈ একদম আৰামছে লৈ যাব পাৰিব। এতিয়া আপোনালোকে আহিব, যোগাযোগ কৰিব, এইখিনি আপোনালোকে নিব পাৰিব। ডালিমৰ পুলি নিব পাৰিব, গোল নেমু পুলি আছে, কাজি নেমু পুলি আছে আৰু ডালিমৰ পুলি আছে, এইখিনি নিব পাৰিব।